ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ সদৰ ডিফু চহৰতো টাই আহোম কালচাৰেল ছ'চাইটিৰ উদ্যোগত শুক্ৰবাৰে পুৱা 11 বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় আহোমসকলৰ পৰম্পৰাগত উৎসৱ মেডাম মেফি। টাই আহোম কালচাৰেল ছ'চাইটিৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক চাও বিক্ৰম সন্দিকৈয়ে আধৰা অনুষ্ঠানটিৰ ফুৰালং পূজা সম্পন্ন হোৱাৰ পিছত আজি পুৱা চুকাফা ভৱন প্ৰাংগণত মেডাম মেফিৰ পতাকা উত্তোলন কৰে সভাপতি চাও পুতুল চেতিয়াই। পতাকা উত্তোলনৰ পিছত আহোমসকলৰ জাতীয় সংগীত পৰিৱেশন কৰে ভক্তপ্ৰাণসকলে। Makan Rau di sini daini Rau dan pinau daini Yang seng bong kam sum seng pika kalung seng kan chaman cham আহোমৰ পূৰ্বপুৰুষসকলৰ প্ৰতি সন্মান জনাই মৈদাম তৰ্পণ কৰাৰ পিছত বন্তি প্ৰজ্বলন কৰা হয় স্বৰ্গদেউ চাওলুং চুকাফা আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত। ইয়াৰ পিছত শিৱসাগৰৰ পাঠাকুৰ পৰা আমন্ত্ৰণ কৰি অনা মলুংসকলে ৱানফি পূজা সম্পন্ন কৰে। ৱানফি পূজাত খাওখাম, আইলেংদিন, জান, চাইহুং, লেংডন, মুটখুম, টাইখুম, চিতলাম চাম, জাচিংফা, দাম আৰু ৰাখিন বাখিন দেৱ দেৱীসকলক স্মৰণ কৰি কৰা হয় পূজা অৰ্চনা। আমাৰ যি উপৰিপুৰুষ এই উপৰিপুৰুষসকলৰ স্মৰণ কৰিয়েই এই আমাৰ যি দেৱতা তেখেতসকলৰ নাম দিয়া হয়। আমি যেনে জলদেৱতা, যেনে স্বৰ্গৰ অধিপতি, যেনে জ্ঞানৰ মানে দেৱতা মণ্ডলী, তেনেকৈ আমি বিভিন্ন ধৰণৰ দেৱ দেৱীক আমি স্মৰণ কৰোঁ। কিন্তু সেই দেৱ দেৱীবোৰ আমাৰ এই যিবোৰ হিন্দুৰ দেৱ দেৱী তেনেকুৱা হিন্দুৰ দেৱ দেৱী নহয়। আমাৰ উপৰিপুৰুষসকলক যিসকলে এই সৌৰমণ্ডল সৃষ্টিৰ অনাদিকালৰ পৰাই ভূমিকা পালন কৰি আহিছে, তেনেধৰণৰ উপৰিপুৰুষসকলকে আমি স্মৰণ কৰোঁ এই পবিত্ৰ মেডাম মেফিত। ধন্যবাদ। আনহাতে মেডাম মেফিৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ লগতে ৰাজ্যৰ জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এনাজৰীডাল অধিক দৃঢ় হোৱাৰ কামনা কৰিছে টাই আহোম কালচাৰেল ছ'চাইটিৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বিক্ৰম সন্দিকৈয়ে। কৰা আৰু এইটো আমি যিকোনো উৎসৱত আমি মেডাম মেফি কৰিব পাৰে, ইয়াৰ কোনো দিন বাৰ নাই। আগৰ দিনত ৰজাসকলে যেতিয়া কোনো যুদ্ধলৈ যাবলৈ হয় তেতিয়া তেওঁলোকে মেডাম মেফি পূজাটো উদযাপন কৰে, যিহেতু তেওঁলোকে ভাবে উপৰিপুৰুষৰ যদি আমি আশীৰ্বাদ পাওঁ তেতিয়া আমি যুদ্ধত জয়ী হ'ম। গতিকে ৰজাবিলাকে যুদ্ধত যাবৰ সময়তে তেনেধৰণে মেডাম মেফি অনুষ্ঠিত কৰিছিল। আৰু আমাৰ ডিফু চুকাফা ভৱনত কেনেধৰণৰ ইয়াৰ প্ৰস্তুতি বা কেনেধৰণৰ কাৰ্যসূচী? এইটোতো ডিফুত এতিয়া 39তম হৈছে। ইয়াৰ আগৰ পৰাই প্ৰত্যেক বছৰে 31 জানুৱাৰী, 30 আৰু 31 জানুৱাৰী দুদিনীয়াকৈ এই মেডাম মেফি উদযাপন কৰা হয় আৰু তেনেদৰে অনুষ্ঠিত কৰা হৈছে আৰু এই বছৰো আমি তেনেধৰণে কৰিবলৈ আগবাঢ়িছোঁ। আৰু ইয়াত কেইটা থানবিলাক দেখা গৈছে? কেইটা থানত পূজা হয়? 8টা থানত পূজা কৰে। 8টা থানৰ ঠাইত কিছুমানে 9টাও কৰে, যিহেতু বহুতে চাওলুং চুকাফাকো সেই থানত ঠাই দিয়ে। সেইকাৰণে কিছুমান ঠাইত হয়তো চুকাফা নাথাকিব পাৰে, কিন্তু প্ৰায় বহুতো থানত এই চুকাফাক পূজা কৰা হয়। পূজাৰীসকল ক'ৰ পৰা আহিছে? পূজাৰীসকল শিৱসাগৰ পাঠাকুৰ পৰা আহিছে। তেওঁলোকক আমি তাৰ পৰাই আনো আৰু তেওঁলোকে সম্পূৰ্ণ
আহোম ভাষা জানে আৰু তেওঁলোকে আহোমৰ মন্ত্ৰ গাই এই পূজাবিলাক সম্পন্ন কৰে। নিউজ ডেস্ক ৰিপৰ্ট SN ডিজিটেল মিডিয়া।